এই মুহূৰ্তত লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি নৱগ্ৰহত সম্পন্ন হ'ব ভিতালী দাসৰ শেষকৃত্য। পৰিয়ালৰ লোকে সম্পন্ন কৰিব শেষকৃত্য। এই কথা জনালে ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰয়াত কণ্ঠশিল্পীগৰাকীলৈ জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। কোভিডৰ নীতি নিয়ম অনুসৰি নহয়, কণ্ঠশিল্পীগৰাকীক সম্পূৰ্ণ হিন্দু ৰীতি নিয়মেৰে সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া। কিয়নো বুধবাৰে কোভিড নিগেটিভ লাভ কৰিছিল চিকিৎসকে, যাৰ বাবে সাত্বিক নিয়মেৰে পৰিয়ালে সম্পন্ন কৰিব ভিতালী দাসৰ শেষকৃত্য। আৰু কালাপাহাৰস্থিত কোভিড হাস্পতালৰ পৰা ভিতালী দাসৰ নশ্বৰ দেহ নিয়া হৈছে গীতানগৰ বাসগৃহলৈ আৰু গীতানগৰ বাসগৃহৰ পৰা নৱগ্ৰহৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। কালাপাহাৰ কোভিড হাস্পতালৰ পৰা পুষ্পসজ্জিত বাহনত লৈ যোৱা হৈছে তেওঁৰ নশ্বৰ দেহ। সম্পূৰ্ণ হিন্দু ৰীতি নিয়মেৰে সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া। অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। অসমৰ বিহু সংগীতৰ ক্ষেত্ৰতো বিশেষ বৰঙণি আছিল ভিতালী দাসৰ।